প্ৰতিমাত আমাৰ ফকীৰাগাঁও মিউনিচিপালিটিৰ আণ্ডাৰত 17খন আছে। তাৰ ভিতৰত 2খন বাসন্তী মন্দিৰত বিসৰ্জন দিয়া হ'ব আৰু বাকী 15খন ইয়াত আহিব আৰু কালিৰ মূৰ্তি 2খন আহিব ইয়াতে বিসৰ্জনৰ কাৰণে। তো প্ৰশাসনে গোটেই মানে কণ্ট্ৰল কৰি আছে, ধুনীয়াকৈ হৈ আছে। 2টামান হৈ গ'ল বিসৰ্জন আৰু সব লাইনতে আছে, অসুবিধা একো হোৱা নাই এতিয়ালৈকে, ধুনীয়াকৈ চলি আছে। মই এইটোৱে মেছেজ দিম যে মা দুৰ্গাই আপোনাৰ আগন্তুক বছৰটো সুখ সমৃদ্ধিৰে ভৰা আপোনালোকক যাতে দিয়ে, এইখিনিয়ে মই প্ৰাৰ্থনা জনাইছোঁ মাৰ ওচৰত। এইখিনি ইয়াতে মই চিকিৎসক হিচাপে আহিছোঁ, আহি পেলাই ইয়াতে মোৰ ডিউটি কৰিছে। লগতে মই যিহেতু ইয়াৰ স্থায়ী বাসিন্দা হয়, মই পূজা কমিটিৰ জড়িত আছোঁ। গতিকে ইয়াৰে মানুহ যেতিয়া মই মানে পূজা উপভোগ কৰিছোঁ। আজি বিজয় দশমী হয়, বৰ ধুমধামেৰে উলামাৰে ইয়াত বিজয় দশমী হৈছে। সম্পূৰ্ণভাৱে চৰকাৰে মানি দিয়া নিয়ম নীতি মতে এই বিসৰ্জন হৈছে। সকলোৱে নিয়ম নীতি মানি লৈছে, খুব ভাল লাগিছে। ৰাইজৰ সঁহাৰি বহুত, আৰু আশা কৰোঁ এনেদৰে আমাৰ বিসৰ্জন ধুনীয়াকৈ সম্পন্ন হ'ব। ইয়াত আজি প্ৰগ্ৰামত আমাৰ 17টা মণ্ডপ আছিলে, মূৰ্তি আছে। তাৰে ভিতৰত ইয়াতে 15টা বিসৰ্জন হ'ব আৰু 2টা আমাৰ সেই থপেতল বুলি আছে তাতে হ'ব। গতিকে এই 15টাৰ ভিতৰত এতিয়া আমাৰ 2 নম্বৰ বিসৰ্জনটো বৰ ধুনীয়াকৈ হৈ আছে। এই আপুনি দেখিছে NDRF আছে আৰু চাৰ্কল অফিচৰ পৰা আৰম্ভ কৰি DSP আৰম্ভ কৰি পুলিচ সকলো আছে। ৰাইজৰ সহায় বহুত ভাল আৰু ৰাইজে ৰজা, এটা কথা জানে, ৰাইজে ৰজা। গতিকে ৰাইজে য'ত আছে তাত মংগলে মংগল। গতিকে আমি আশা ৰাখিছোঁ এই বিজয়া দশমী উৎসৱ দি আৰু বিসৰ্জন দি আই মাতৃয়ে আমাক সকলোকে আশীৰ্বাদ দিব, আমি যাতে উন্নতি কৰিব পাৰোঁ। সকলোৱে ভাল হওক, সকলোৱে কুশলে থাকক, যাতে একো ইয়াতে দুৰ্ঘটনা নহয়। সকলোৱে দৃষ্টি ৰাখিব, কাৰণ সকলোৱে জীৱনৰ মূল্য আছে। আৰু জনতাকো আমি ৰাইজক অনুৰোধ জনাইছোঁ যাতে সতৰ্ক হওক, যাতে কোনো ধৰণৰ বিঘিনি নহয় আৰু। গতিকে আৰু সুস্বাস্থ্য কামনা কৰিছোঁ। ভাল ধুমধামেৰে উৎসৱ পালন কৰক, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।